বৰষুণ দি আছিলে বাবে ভাবিলোঁ ফুলনিত থকা ফুলকেইজোপাকে অকণমান কলম দিওঁ আৰু কলম দিয়া ডালকেইটানো কিয় পেলাই দিম সেইবাবে এয়া দেখিছেনে ইমান ধুনীয়াকৈ শিপা ওলাই আছিলে আৰু বৰষুণৰ বতৰত এনেকৈ কলম দি পিনি আকৌ যদি আপোনালোকে ৰিপৰ্ট কৰা হয় বহুত জল্দি শিপাটো ওলোৱা হয় আৰু এইফালে মোৰ এইটো এটা লাকি বেম্বো সেইটো অলপ লেতেৰা হৈছে এইটো একদম অকণমানি পাতৰ আৰু সেয়া দেখিছেনে পাতৰ প্ৰজাতিটো বেলেগ বেলেগ এটাৰ লগত এটাও নিমিলে ভাবিলোঁ এটা ধুনীয়া পট বনাওঁ আহকচোন চাওঁ তেন্তে কেনেকৈ বনাইছোঁ এইটো এটা আছিলে মোৰ চাকুলেণ্ট পট চাকুলেণ্টখিনি মৰি যোৱাৰ বাবে মই চাফা কৰি দিলোঁ আৰু মাটিখিনি মই ধুনীয়াকৈ থৈ দিছোঁ এয়া মাটিখিনি উলিয়াই মই পটটো ধুনীয়াকৈ চাফা কৰি পিনি তাত শিল আৰু তাত থকা কিছুমান এনেকৈ জালৰ গুড়া টাইপৰ আছিলে সেইখিনি দি দিলোঁ আৰু এফালৰ পৰা ডালবিলাক সৰু সৰুকৈ কাৰণ মই দীঘলকৈ কাটিছিলোঁ সৰুকৈ কাটি লৈছোঁ কাটি লোৱাৰ পিছত এয়া পানীত দি গৈছোঁ ইমান বেছি ভাল লাগে গ্ৰীণ হৈ থাকিলে ঘৰৰ ভিতৰৰ বাহিৰে চবতে ন আৰু যিমান পাৰে চকুকেইটাই যেতিয়া শুই উঠিয়ে বা কিবা এটা কাৰণত যেতিয়া য'ত যাওঁ যদি গ্ৰীণ দেখি পাওঁ শান্তি ফিল হয় সেইবাবে ভাবিলোঁ এনেই মানে দীঘল হৈ গৈছে একো চৌথা নাই কলম দি দিলে আপোনাৰ জোপোহা হ'ব ধুনীয়া লাগিব সেইবাবে এয়া দেখিছেনে এইটো এটা মোৰ পট ৰেডি হৈ গ'ল ধুনীয়াকৈ আৰু এয়া সৰুটো মই চাফা কৰি ল'বলৈ লৈছোঁ প্ৰথমতে বাকী এইফালে মোৰ গোটেইকেইটা পট ধুনীয়াকৈ ৰেডি কৰিলোঁ দেখিছেনে ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু মোৰ গতে কোনে কৰে ক'বচোন আৰু আচলতে সেউজীয়া হৈ থাকিলে খুব বেছি ভাল লাগে এইটো অলপ ডাঙৰ হ'লগৈ আৰু একেলগতে সেইখিনিৰ লগত দিব নোৱাৰাৰ বাবে এক্সট্ৰাকৈ থৈছোঁ আৰু ভাল লাগিছে যদি কমেণ্ট কৰি জনাব ঠিক আছে আৰু আপোনালোকেও ঘৰত আপোনালোকৰ এনেকুৱা লাকি বেম্বো থাকিলে আপোনালোকে দীঘল হৈ গ'লে কাটি পিনি ধুনীয়াকৈ এনেকৈ বনাই কোনোবা এটা কৰ্নাৰত থ'ব পাৰিব বহুত বেছি ধুনীয়া লাগে আৰু ভাবিলোঁ আপোনালোকে সকলোৱে জানিব পাৰে কিন্তু মইনো কেনেকৈ কৰিছোঁ সেইটোকে আপোনালোকৰ আগত অকণমান ভিডিঅ' হিচাপে কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বাকী আপোনালোকৰ কথা যদি আপোনালোকে বনাওঁ বুলি ভাবে এনেকৈ বনাব পাৰে এই পটকেইটা বেছি দাম নলয় 150 সৰুটোত 50 লয় আৰু ডাঙৰটোত 100 লয় এই দীঘলটোৰ কথা নাজানো বাৰু হাই ফ্ৰেণ্ডছ গুড আফটাৰনুন কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দীপশিখা দত্তলৈ স্বাগতম জনাই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বাহিৰত দেখিছেনে পুৰা বৰষুণ আজি একদম কালি ৰাতিৰ পৰা বৰষুণ চিপ মাজনিশাৰ পৰা বৰষুণ দি আছে আৰু এতিয়ালৈকে নাম লোৱা নাই আৰু আমি মা মই আৰু এওঁ চাচনিলৈ আহিছোঁ আৰু কিয় আহিছোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব মই আপোনালোকক নকওঁ কিয় আহিছোঁ তেন্তে ভিডিঅ'টো আৰম্ভ কৰা যাওক গাড়ীৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বাৰিষাৰে বৰষা হোৱা আমি গৈছিলোঁ ভাওনা আখৰা কৰিবলৈ এইবাৰ ভাওনাত ময়ো সৰু কিবা এটা অভিনয় কৰিম বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো বাকীখিনি আপোনালোকে আশীৰ্বাদ কৰিব আৰু এয়া ভাওনা আখৰাস্থলীত পায়স আৰু চাহ দিছে খাবলৈ আহি পাই গ'লোঁ চাচনিৰ পৰা অহাৰ পাছত আজি আমাৰ লগত কোনোবা স্পেচিয়েল মানুহ আহিছে আমাৰ ঘৰলৈ দেখাম আৰু এতিয়া আমি ম'ম' খাব সোমাইছোঁ ঠাণ্ডা বতৰ যিহেতু সেইবাবে আৰু এইফালে আমাৰ স্পেচিয়েল মানুহ বহুত দিনৰ মূৰত আহিছে ঘৰলৈ আৰু এয়া আমাৰ মাদাৰ এয়া আমি আহি পালোঁহি ঘৰ আহি পোৱাৰ পাছত এইফালে প্ৰায় মানে 8টামান বাজি গ'ল ভাতকেইটা পটাপট বনাই অকণমানিটোৰ কাৰণে ৰেডি কৰিলোঁ আৰু ই ভাত খাই আছে আৰু ই আহিলে আমি একেটা ৰুমতে সকলোবিলাক সোমাই থাকোঁ ইয়াৰ লগত মানে খেলি থাকোঁ বাকী আমিও আৰু লাহেকৈ ভাতটো খাম এয়া মোমাইক বুলিলে পগলা আৰু এইফালে মোৰ মানে অকণমান বিষ হৈ আছিলে হাতকেইখন এয়া ভাইব্ৰেশ্যন মেচিনটোৱে অকণমান মালিচ কৰি দিছে হাতে নাই দিয়া বাৰু দেই ইমান কষ্ট কৰিব দিয়া নাই ভাইব্ৰেশ্যন মেচিনটোৰ জৰিয়তে বোলো অকণমান দি দিয়কচোন আৰু তেওঁ নাই কোৱা আনি পিনি দিছেহি আচলতে ভাত পানীও বনাই থাকোঁ আৰু কাপোৰ চাপোৰ ধুই থকাৰ কাৰণে হয়নে নে কি কাৰণে হৈছে নাজানো ইমানো টান কাম নকৰোঁ কিন্তু মোৰ কিবা কাৰণেও হ'ব পাৰে তেওঁ যে মোক এইখিনি কৈ দিছে সঁচাকৈ মনটো ভাল লাগি গৈছে দেই সেয়া আপোনালোকৰ আগত অকণমান ভিডিঅ' কৰি বোলো দেখাওঁচোন বাকী বেয়াকৈ কমেণ্ট নকৰিব আকৌ হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট দিনা কালি ভণ্টিহঁত আহিলে দেখিছিলে ভণ্টি আৰু অকণমানটো ঘৰ পূৰা গৰম হৈ আছে আৰু আজি নেক্সট দিনা মা মই ওলাইছোঁ মাৰ পেহী ঘৰলৈ কিয় ওলাইছোঁ ভিডিঅ'টো আপোনালোক শেষলৈকে চালে নিশ্চয় গম পাব ঠিক আছে ভিডিঅ'টো চাই থাকক তেন্তে এয়া আহি পালোঁ পেহীহঁতৰ ঘৰত আহি পাই ডাইৰেক্ট চব্জি কাটিছোঁ আৰু সকলোবিলাক মানুহে চব্জি কাটি আছিলে যে ভিতৰত নোসোমালে বাহিৰে মা মই চব্জি কটাত ব্যস্ত এয়া আজি ইয়ালৈ অহাৰ কাৰণটো হ'ল আজি চুমুবাৰ পঞ্চামৃত দিছে আৰু চুমুবাৰ 5 মাহত পঞ্চামৃত দিয়ে বুলি আপোনালোক সকলোৱে জানে আৰু ঠাই ভেদে নিয়মবিলাক বেলেগ
আৰু এয়া আমাৰ ঘৰৰ সকলোবিলাক মানুহ আহিছে আৰু মই আচলতে ভিডিঅ' বনাওঁ এনেকৈ আছিলোঁ, লাজো লাগে দিয়কচোন। কিন্তু মাহীহঁতে কৈছে যে মোক ভিডিঅ' কৰিব কৈছে। আচলতে এইটো স্মৃতি হিচাপে থাকি যাব, যেতিয়া চুমুবাৰ বেবী হ'ব বা চুমুবাই তেতিয়া কেতিয়াবা বোলে চাওঁ বুলি ভাবিলেও চাব পাৰিব। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি থওঁ। কেনেকুৱা পাইছে আপোনালোকে জনাব। এইফালে পায়স দিছে চবকে আৰু এইফালে জোঁৱাইক আৰু জীয়েকক পূৰা পঞ্চামৃত খোৱাত ব্যস্ত সকলোবিলাক। এই দিনটো সঁচাকৈ বৰ স্মৰণীয় হয় আৰু মানে ভাল লাগে আৰু চবেই ৰখি আছে, কোনে কোনে খুৱাব আৰু বাকী চাওকচোন কোনে কোনে খুৱাই, নিশ্চয় আপোনালোকে গম পাবই। চবেই কেমেৰা ভিডিঅ' ফটো এইবিলাক তোলাত ব্যস্ত। এইফালে আমাৰ মাও খুৱাবলৈ খুৱাম কেতিয়া খুৱামকৈ ৰখি আছে। বাকী চাই থাকক ভিডিঅ'টো। আমি নিয়মত এইফালে পঞ্চমৃত খোৱাৰ কাৰ্য শেষ হোৱাৰ পাছত এইফালে পূৰা খানা বনোৱাত লাগি গৈছে সকলোবিলাক। ময়ো এনেই অলপ যোগালী টাইপত কাম সহায় কৰি দিছোঁ আচলতে। কাৰিকৰ মাহী হাই কৈ দিয়া, কাৰিকৰ আৰু এইফালে যোগালী ভালটোকে দিছে জলকীয়া দেই, জলকীয়া এইফালে বহি আছে অকল অডিয়েঞ্চ। আৰু এইফালে আমাৰ মামী খাই আছে পিছপিনে, কোনোবাই দেখে বুলি হকে চুগাৰ মেন মেন মাহী মেন। এইফালে মেডিকেলৰ পৰা আহিছে, কি খাবলৈ আহিছে? পঞ্চমৃত। এইফালে চুমুবা আজি অনুভৱ কেনেকুৱা? মজা। এইফালে ভিনদেউ হাই কৰি দিয়ক। নিজৰ মাহী মহা খানা কেনেকুৱা? অঁ বেমাৰী মানুহজনীক ভালকৈ দেখাইছোঁ দেই। বেমাৰী মানুহ আমাৰ। পূৰা আইতা বিলনীয়া ন আইতা? আমি দুজনী বিলনীয়া ন? উঠালোঁ ভিতৰত। এইফালে আজি আমাৰ পঞ্চমৃতৰ খানা এয়া একদম ধুনীয়াকৈ দেখাই দিছোঁ অকণমান ভিডিঅ' কৰি। বাকী এইফালে সুমন বাৰ পৰিৱেশ কাৰণে ওপৰত বহিছে, আমি গোটেইখিনিত তলত।
আৰু একেবাৰে শেষত এইফালে সন্ধ্যা আইতা পূৰা খুৱাই মোক এক্টিং দেখাই আছে। সন্ধ্যা আইতা, আইতাহঁত, মাহীহঁত আৰু ঘৰৰ মানুহবোৰ বহিছে। আৰু এইফালে আমাৰ কচুগুটিটো শুই উঠিলে, শুই উঠি ভাতকেইটা খুৱাই পিনি ঘৰলৈ লৈ যাম আৰু এতিয়া যামগৈ। গুড ইভিনিং। পঞ্চমৃতৰ পৰা আহিলোঁ। পঞ্চমৃত মানে মাহীৰ পঞ্চমৃত আছিলে, মানে মাৰ ভণ্টিৰ। আৰু আহি পাই দেখিলে আৰু তাৰ মহলটো আজি কেনেকুৱা আছিলে, পূৰা চব সকলো মানুহ পূৰা ফূৰ্তিত আছিলে। পূৰা মানে আচলতে এনেকুৱাবিলাক মানে এনেকুৱা দিনটোত, সেই পঞ্চমৃতৰ দিনটোত চব মানুহ মানে ভাল খবৰটো আহিলে অহাৰ পিছত আৰু যিবোৰ নিয়ম কৰা হয় সেই নিয়মবিলাক বহুত মানে ফূৰ্তিৰে নিয়মবিলাক কৰা হয়। আৰু আপোনালোককো আমাৰ ফালেনো কেনেকৈ নিয়ম কৰা হয় তাৰে অকণমান চমু ভিডিঅ' দেখালোঁ। বাকী এতিয়া আকৌ ওলাই লৈছোঁ। তাৰ পৰা আহি পিনি অকণমান দেৰি ঘৰতে বহিলোঁ আৰু বহাৰ পিছত এতিয়া ওলাইছোঁ টিঙৰাচেৰিলৈ যাম বুলি। আহি পালোঁ মাহীহঁতৰ ঘৰ, মানে টিঙৰাচেৰি মোৰ ননদ পখীৰ মাহীৰ ঘৰ, হাজবেণ্ডৰ মাহীয়েকৰ ঘৰ। আৰু মাহীৰ ঘৰত মানে এটা বগা নিগনি পোৱালি আছিলে। আৰু নিগনি পোৱালিটো মহাই দেখাৰ লগে লগে আমাৰ যোন মানুহ একদম পেপুৱা লাগিলে বুলি ক'ব পাৰি। আৰু এইফালে মাহীৰ ওচৰলৈ অহা কাৰণটো হৈছে এয়া ব্লাউজ চিলাবলৈ দিবলৈ আহিছোঁ। মাহীয়ে বৰ ধুনীয়াকৈ ব্লাউজ চিলায় আৰু ভাবিলোঁ বহুত কিযোৰ কাপোৰৰ ব্লাউজ চিলাবলৈ দিবলগীয়া আছিলে, সেইবাবে ভাবিলোঁ মাহীকে দি থৈ আহোঁ। আগতো চিলাইছোঁ, বৰ ধুনীয়াকৈ চিলায়। মানে নিগনি পোৱালিটোলৈ প্ৰথমতে যিমান ভয় কৰিছিলে, লাষ্টলৈ তাৰ ভয়টো কমিলেগৈ, চুবলৈ পৰা হ'লগৈহি। কিন্তু নিগনি পোৱালিটো যাব নিদিয়েহি জানেনে। এয়াৰফালে দেখিছেনে ভুজিয়া খুৱাই দিছে, মানে বৰ মানে কিউট আৰু নিজে বৰ ধুনীয়াকৈ খায়হি দেই নিগনি পোৱালিটোৱে। বগা নিগনি থাকিলে বোলে ইবিলাক নিগনি নাহে। আৰু এয়া আহি পাই আমি দুলীয়াজানত বজাৰ কৰিছোঁ। আমাৰ এইটো কচুগুটিত জোতা চেণ্ডেল এযোৰ লৈছোঁ। আৰু এয়া অকণমান খোজ কঢ়াবলৈ নমাইছিলে, সি একদম ক'ত যাওঁ ক'ত নাযাওঁকৈ যাবলৈ লৈছিলেই আৰু। এইফালে আমাৰ ভকত আহিলে, খাব নোপোৱা জাহাজী কল খাব নাই পোৱা কেতিয়াও জনমত আমি এইফালে পায়স। আৰু আজি ভিডিঅ'টোৰ শেষত দিনটোত উঠা দুখনমান ফটোৱেদি ভিডিঅ'টো সামৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু মৰম দিব বুলি আশা কৰিছোঁ। মৰমবিলাক দিয়াত চাই মৰমবিলাক কমি গৈছে আজিকালি। মোক ভাল নোপোৱা হৈছে, কিয় ভালনো নাপায় কমেণ্ট এটা কৰি জনাব।